हेलो एवरीवन की खबर आपनालोকৰ ভালে আছে নে ময়ো ভালে আছো आपनालोকৰ আশীৰ্বাদত আৰু আজি বহু দিনৰ মূৰত এটা ব্লগ শেয়াৰ কৰিম বুলি ভাবিছো आपनाলোকৰ লগত আৰু মই ধুনিয়াকে ওলাই মেলি ৰেডি হৈছো আৰু এয়া আমাৰ ৰাণীও আছে আইতাকৰ লগত মোবাইল চাই আমাৰ ৰাণী আৰু মই আসলতে আজি এঠাইত ফুৰিবলৈ ওলাই যাও যাবা কত যাবা কৈ দিয়া কত যাবা হা ডাঙৰকে ক কই যাম তাই ফুৰিব যাও যাও কৰি আছে বহু দিনৰ পৰা গতিকে তাইক অলপমান লৈ যাও কত যাও কি কথা আপোনালোকে ভিডিওটো হেফলে চালে নিশ্চয় গম পাব তেনেহলে বলক ৰাণীক লৈ ফুৰিব যাও আৰু আপোনালোককো লৈ যাম আমি আহি পাইছো যত আহিব বিচাৰিছিলো ফুৰিব এয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা শিশু উদ্যান ইয়াতে আসলতে ফুৰিব আহিছো আমাৰ ৰাণীৰ একদম ফূৰ্তিৰ সীমা নাই তাই অলৰেডি আগে ভাগে সোমাইছে ৰাণীৰ দাদা আৰু মাহীয়েকৰ লগত এতিয়া আমি ইয়াতে টিকটটো কাটি লওঁ টিকট কাটি ভিতৰত সোমাম এই মুনু ভাল লাগছি না নালগে আহিয়ে মাহীয়েকে চকলেট দিছে ৰাণীক চকলেট খাই আছে খা চকলেট এয়া দাদাকে ইফালে ভাল লাগছি না আজি বহুত দিনৰ পৰা আহু কৰি আছিলা ন তে বলা খেলো বলা উই বলা দৌৰা আসলতে এনেকে মাজে মাজে ফুৰিব আহিলে ভাল লাগে গধূলি টাইমত এনেকে ওলাই যদি আহো আৰু বিশেষকে বাচ্চাক লৈ আহিলেতো সিহঁতে বহুত বেছি ভাল পায় কিন্তু ইয়াৰে এই পাৰ্কখনৰ অলপমান মানে পৰিস্থিতি ইমান ঠিক হৈ থকা নাই বৰ্তমান মানে এই জংগলবোৰ ওখ ওখ হৈছে এই জংগল আৰু পানীও হৈছে তথাপিও আহিছো আৰু মানুহ কম এইখিনি চাফ চিকুণ কৰিলেহে ভাল হ'ব অলপমান এনেকে আপোনালোকক দেখাই দিছো এইখিনি চাফ চিকুণ কৰিব লাগে আসলতে চাফ চিকুণ কৰিলে ভাল হ'ব ইয়াতে কিন্তু মহ চহ ওলাই বা জোক এনেকুৱা বস্তু থাকিব পাৰে তথাপিও সিহঁতে আহিব খোজা কাৰণে এনেকে আমি আহিলো আৰু আজি ককায়েক ভনীয়েকৰ মৰম চাক দাদাকে ভনীয়েকক ফুল চিঙি চিঙি দি আছে বেলেগ মৰম দুটাৰে কি ফুল চিঙলা ফুল লৈছনে বাহ তো নাজিটা মারবো দেখুন নামে কোন কোনে দিছে চিঙি আমি যাওঁৱে আর ইয়াতে যেহেতু একদম ইমান জংগল জংগল পৰিস্থিতি সেইকাৰণে জংগল চাব আহিছো আৰু মানে একদম মহ চহ একদম উৎপাত মানে জোকে যি ধৰা নাই আমাক মহে কামৰে একদম অৱস্থা নাই সেইকাৰণে আমি যাওঁ আৰু আহিবা না এই জংগলৰ মাজত না চাফা হলিয়ে নাহতে সঁচাকে ইমান মহে কামৰছে নহয় মানে দেহাটোৰ আধামান তেজ নাই গতিকে যাওঁ ইহঁত দুটাই নাযায় খালি যাওঁ তেজ গেল নে নাই তোৰ তেজ আধামান গেলে ন তেজ যাওঁ আৰু আমি সঁচাকে বহুত মহ পাৰ্কৰ পৰা ওলাই এতিয়া আমি ফুচকা খাওঁ দাদা একদম বোলে গৰম লাগি গৈছে ফুচকা খালে বোলে তাত ঠাণ্ডা লাগব সেইকাৰণে ফুচকা খাওঁ ৰাণী খাবা নে নাই ফুচকা খাবা জ্বালা হ'ব কিন্তু খাবা নেকি খাই এতিয়া আমি যাওঁ আৰু ন আৰু কেইদিনমান দেৰিকে আহিম হয় না পানী বকাই কি হ'ব সেইফালে বোলে ঘৰ আহি পালো যিমান খিনি আশা কৰি গৈছিলো আসলতে ইমান খিনি নহল কাৰণ তাতে একদম চাৰিওফালে বোকা পানী আৰু জংঘল আপোনালোকেতো দেখাই পালে
জংগলৰ কাৰণে বহুত বেছি মহ ওলাইছিল, তথাপিও মানে আমাৰ ইহঁত দুটা ৰাণী আৰু ৰাণীৰ দাদাকে ভাল পাইছে বহুত, তাতে খেলিলে। যিখিনি ঠাই আছিল মানে খোজকাঢ়া যিখিনি জাগা আছিল সেইখিনি দৌৰিলেও অকমান খেলিলেও, সেইকাৰণে সিহঁত খোজ মানে আমিও খোজ, আৰু এনেকে আজি সন্ধিয়াটো পাৰ কৰিলো। এনেকে কেতিয়াবা ওলাই মেলি গলে ভাল লাগে নহয় নে ঘৰৰ মানুহৰ লগত। বিশেষকে আমি ভন্টি ল'ৰাটো বা আমাৰ ৰাণীকো লৈ গৈছো মই, সেইকাৰণে সিহঁতে বহুত বেছি ভাল পাইছে। এনেকে যাব লাগে আচলতে। আৰু এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰো, যিহেতু আহি পালো ঘৰ, ড্ৰেছ চেঞ্জ কৰি লওঁ। আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে আপোনাৰ এষাৰি মন্তব্য নিশ্চয় জনাব। আৰু এনেধৰণৰ ব্লগ আপোনালোকৰ লগত মই মাজে মাজে শ্বেয়াৰ কৰিম। মোৰ চেনেলটো যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত এই ভিডিঅ'টো চাই আছে, ফেচবুক পেজটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ইনষ্টাগ্ৰামত ভনিতা বৰকটকী বুলি আছো, অনুগ্ৰহ কৰি ইনষ্টাগ্ৰাম একাউন্টটো ফলো কৰি দিব। তেনেহলে আজিলৈ এৰিছো, পুনৰ লগ পাম মোৰে এটি অন্য ভিডিঅ'ৰ মাজত। তেতিয়ালৈ আপোনালোক ভালে থাকক, স্বাস্থ্যৱান হৈ থাকক, হাঁহি থাকক। ধন্যবাদ। টাটা।